ভীমকল স্বাস্থ্যৰ বাবে খুবেই উপকাৰী। এই কল সকলোতে পোৱা নাযায় বা সকলোৱে বিচাৰিলেও কেতিয়াবা নাপায়। তাৰ মাজতে আমাৰ বাৰীত এনেদৰে পকি গেলি গৈছেগৈ, খাওঁতা নাই। আজি কেইটামান কল ভাল চাই ল'লোঁ আৰু ভাবিলোঁ কিবা এটা অলপ সুকীয়াকৈ বনাই দিওঁচোন, তেতিয়া খাব নেকি। সেই বুলি ভাবি কল কেইটামান গুচাই কৰি ল'লোঁ আৰু তৈয়াৰ কৰিলোঁ দুটা ৰেচিপি। এফালে কৰিলোঁ ভীমকলৰ শ্বেক আৰু আনফালে এটা কৰিলোঁ চৰবত। গৰমত বিৰাটেই ভাল আৰু ল'ৰাই খাই খুবেই ভাল পালে। আপোনালোকক ভাবিলোঁ ৰেচিপিটো দেখুৱাই দিওঁ। যদি কাৰোবাৰ ঘৰত এনেদৰে এভেইলেবল কল আছে আৰু কল নষ্ট হ'বলৈ গৈ আছে, তেনেহ'লে এই ৰেচিপিটো কৰি পৰিয়ালৰ সকলোৱে খাব পাৰিব। কল কেইটামান গুচাই ল'লোঁ ভাল চাই। বেয়াই হৈ গৈছে কলবোৰ ভিতৰত। বেয়া মানে আনটো একো নহয়, বেছি পকি গৈছে, যাৰ বাবে ৰংবোৰো বেয়া হৈ গৈছে। ভীমকল মই খাই কিন্তু ভাল পাওঁ। সকলোবোৰ কলৰ ভিতৰত মই ভীমকলেই আটাইতকৈ বেছি সোৱাদ পাওঁ খাবলৈ। ইয়াৰ গুটি বেছি আছে কাৰণে কেতিয়াবা অশান্তি লাগে, কিন্তু মই তথাপিও খাওঁ। আৰু মোৰ মানুহজনেও ভীমকল খুব খায়। এতিয়া অৱশ্যে তেওঁ কল খোৱাৰ পৰা অকণমান সাৱধানে থাকিবলগীয়া হৈছে। আৰু কলখিনি গুচাই লৈ ধুনীয়াকৈ তাৰ আগগুৰিবোৰ কাটি দি এনেকৈ সৰুকৈ কাটি ল'লোঁ এফালে, আৰু আনফালে এটা বাটিত 3টা কল চৰবতৰ কাৰণে থৈ দিছোঁ। এইখিনি মই শ্বেক বনাবৰ বাবে ইয়াতে এনেকৈ কাটি ল'লোঁ। আৰু এয়া বনাম চৰবত। 3টা কল লৈছোঁ মই চৰবতৰ কাৰণে। ইয়াত 3 গিলাচ চৰবত হৈ যাব। এইখিনি ধুনীয়াকৈ কাটি ল'লোঁ। চৰবতৰ কাৰণে কাটি লোৱা কলখিনিত মই এঘটি পানী ঢালি দিলোঁ। এঘটি মানে ইয়াত আধা লিটাৰতকৈ অলপ বেছি ধৰে। আৰু এইখিনি 2 ঘণ্টাৰ কাৰণে মই ঢাকি থৈ দিলোঁ। আনফালে এতিয়া মই শ্বেকখিনি প্ৰস্তুত কৰিম। মিক্সি জাৰটোত এয়া কলখিনি দিলোঁ আৰু তাতে দিছোঁ মই কেইটামান কাজু, কেইটামান কিচমিচ আৰু ৱালনাট 2 টুকুৰামান। এইখিনি দি ইয়াতে মই ঢালিম গাখীৰ। ঘৰৰ গৰুৰ গাখীৰ নাই, গতিকে মই আমুল তাজাকৈ দিলোঁ। গাখীৰ অলপমান দি এতিয়া মই এইখিনি মিক্সিত পেষ্ট কৰি দিলোঁ। এয়া দেখিছে নহয়। এইখিনিতে মই এটা কথা কওঁ, আপোনালোকে এই কলখিনি মিক্সিত দিয়াৰ আগতে চেকনিত চাকিও ল'ব পাৰে, তেতিয়া গুটিখিনি ইয়াত নাহে। মই কিন্তু গুটিও দি দিলোঁ, গুটিখিনি মিহি হৈ গ'ল। আৰু ইয়াত মই চেনি দিয়া নাই। এনেই কলটো বিৰাট সোৱাদ, চেনিৰ কোনো প্ৰয়োজনেই নাই। খুব ডাঠ হোৱাৰ বাবে আৰু অলপমান গাখীৰ দি এইটো জোখমতে আপোনালোকে পনীয়া কৰি ল'ব পাৰে। গাখীৰ দি এনেদৰে মই গুলি দিলোঁ। ইমানেই যে সোৱাদ হৈছিলে খাবলৈ। ল'ৰাই ৰ'দত কাম কৰি আছিলে, তাক দিলোঁ এগিলাচ। সি খাই একেবাৰে বিৰাট ভাল পালে বোলে। কেনেকুৱা লাগিলে কোৱা? মজা। আকৌ সি মোৰ পিছে আহি ভিতৰ পালেহি, মা আছে যদি আৰু দিয়া। মোবাইলটো ফালে পিছ দি লৈছে, বুজিছেই নহয় কাৰণটো কি। এয়া 2 ঘণ্টা হৈ গ'ল। 2 ঘণ্টাৰ পিছত মই কলখিনি উলিয়াই লৈ এনেদৰে ফেটি দিবলৈ চেষ্টা কৰিছোঁ। হাতেৰে কৰিলে বেছি ভাল হয়, কিন্তু হাতেৰে কৰিলে অকণমান ল'ৰাটোৱে খাবলৈ বেয়া পায় বুলি ভাবি মই এইডালেৰে এনেকৈ কৰিলোঁ। আৰু এইখিনি কৰি প্ৰায় গুড়ি কৰি দিলোঁ। কলৰ এই চৰবতটোৱে শৰীৰ একেবাৰে ঠাণ্ডা পেলাই দিয়ে, খাবলৈও ভাল হয় আৰু স্বাস্থ্যৰ কাৰণেও উপকাৰী। আমি এক্সট্ৰা এটা এনাৰ্জি পাওঁ। ইয়াত মই নেমু বা আন কিবা ব্যৱহাৰ কৰা নাই। আপোনালোকে ইচ্ছা কৰিলে নেমু, পুদিনা পাত আদি ব্যৱহাৰ কৰিব পাৰে। মই চেকনিৰে এতিয়া চেকি ল'ম এনেকৈ। নিজে খাবলৈ হ'লে এইখিনি হাত ব্যৱহাৰ কৰি হাতেৰেও চেপি কৰি সোনকালে কৰিব পৰা যায়। চেকনিখনত যিহেতু সোনকালে সৰকি নাযায় আৰু কলখিনিত যথেষ্ট থাকি যায়, সেইবাবে মই প্ৰথমতে পানীখিনি চেকি লৈছোঁ। তাৰপিছত মই চামুচেৰে ঘঁহি যিমান পাৰোঁ কলখিনি চেকনিৰেদি সৰকাবলৈ মই চেষ্টা কৰিম। এয়া এনেদৰে যিমানখিনি পাৰোঁ কলৰ ৰসটো মই চেকিবলৈ চেষ্টা কৰিলোঁ। আৰু প্ৰায় 3 গিলাচ ৰস ইয়াৰ পৰা ওলালে। এইখিনিত মই আকৌ এক্সট্ৰা পানী ব্যৱহাৰ কৰা নাই। তাৰ পৰাই
প্ৰায় 3 গিলাচৰ ওচৰত ৰস ওলালে। এতিয়া ইয়াতে দিম মই এচামুচ ক'লা নিমখ, তেতিয়া খাবলৈ বেছি সোৱাদ হ'ব। কল পকি মৰহি যোৱাৰ বাবে চৰবতৰ ৰংটো অকণমান ৰঙচুৱা হ'ল। আমাৰ কলৰ চৰবত সাজু হৈ গ'ল। মই বিশেষ উপকৰণ ইয়াত দিয়া নাই, যিহেতু নিজেই ঘৰত খাবৰ কাৰণে কৰিছোঁ, সেইবাবে বিশেষ কষ্ট কৰি থকা নাই। মোৰ গাটো ইমান ভাল নহয়। চাওকচোন কিমান ধুনীয়া হৈছে, আপোনালোকেও কৰি চাব। আৰু ভিডিঅ'টো চাই কেনে পালে মতামতটো জনাবই। আজিলৈ আহোঁ, ধন্যবাদ।